হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। আজি তোমালোকৰ বাবে লৈ আহিছোঁ দশম শ্ৰেণী বিজ্ঞান অধ্যায় 13 বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া, মেগনেটিক ইফেক্ট অফ ইলেক্ট্ৰিক কাৰেণ্ট। ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকক প্ৰশ্নাৱলী অনুশীলনী আৰু কিছুমান MCQৰ কুৱেশ্যন এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকক দিম। যদি তুমি আমাৰ চেনেলটো চাই আছা, অনুগ্ৰহ কৰি স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাবা। আৰু যদি তুমি আমাৰ চেনেলত নতুনকৈ ভিজিট কৰিছা, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে বেল আইকনটো অন কৰি দিবা যাতে পৰৱৰ্তী ভিডিঅ'বোৰ সকলোতকৈ আগত পোৱা। গতিকে বন্ধু বান্ধৱীসকল, যদি তুমি দশম শ্ৰেণী বিজ্ঞানৰ যিকোনো অধ্যায় বিচাৰি আছা তেনেহ'লে ডেছক্ৰিপশ্যনত চেপ্টাৰ ৱাইজ লিংক দিয়া আছে, তোমালোকে চাব পাৰিবা। গতিকে বন্ধু বান্ধৱীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, দেৰি নকৰি বোলা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ।